নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে RD News 24/7 আৰু এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে লগ পাইছোঁ আপোনালোকৰ সৈতে। আৰু আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব যে কিমান হৈছে গৈ কৰোণা আক্ৰান্তৰ সংখ্যা অসমত আৰু স্কুল কলেজ কেতিয়া বন্ধ হ'ব। আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমাৰ প্ৰথম খবৰটো হৈছে ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। অসমৰ ভিতৰত কামৰূপ মেট্ৰত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক। ইতিমধ্যে ৰূপনগৰৰ এটা আঞ্চলিক ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 27 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 7 দিনৰ বাবে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে। অসমত পুনৰ বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। অসমত দেওবাৰে 212 জন লোক আক্ৰান্ত হৈছে ক'ভিডত। কামৰূপ মেট্ৰত সৰ্বাধিক 96 গৰাকী লোক আক্ৰান্ত হৈছে ক'ভিডত, আনহাতে মৃত্যু হৈছে এজন লোকৰ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দেওবাৰে নিশা নিজ টুইটাৰ একাউণ্টত প্ৰকাশ কৰে এই তথ্য। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি দেওবাৰৰ দিনটো 15,060 গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হয় আৰু ইয়াৰ ভিতৰত 1212 জন লোকৰ দেহত ক'ভিড পজিটিভ পোৱা যায়। ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে 98.42%। আনহাতে দেশত সম্প্ৰতি 1,58,817 গৰাকী লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু মৃতকৰ সংখ্যা হৈছে 4,58,437 গৰাকী। বিগত 24 ঘণ্টাত 12,514 গৰাকী লোক নতুনকৈ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। 251 গৰাকী লোক আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। বন্ধুসকল, যদি অসমত এনেকৈ চলি থাকে আৰু 1,000 লোকৰ সংখ্যা অতিক্ৰম কৰে তেনেহ'লে শীঘ্ৰেই ৰাজ্য চৰকাৰে স্কুল কলেজসমূহ বন্ধ দিব, অৰ্থাৎ বন্ধ ঘোষণা কৰিব স্কুল কলেজ। বন্ধু বান্ধৱীসকল, আমি আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ আগবাঢ়ো। বন্ধু বান্ধৱীসকল, আমাৰ দ্বিতীয় নম্বৰ খবৰটো হৈছে মূল্য বৃদ্ধিক লৈ। ৰাজ্যত বৃদ্ধি পাইছে ঔষধৰ দাম। 8ৰ পৰা 15% বৃদ্ধি পাইছে ৰাজ্যত ঔষধৰ দাম। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ঔষধৰ দাম। 8ৰ পৰা 15% বৃদ্ধি পাইছে ঔষধৰ দাম। মিঠাতেলৰ পৰা পেট্ৰল ডিজেললৈ আৰু শাক পাচলিৰ পৰা ঔষধলৈ। আৰু ৰাজ্য চৰকাৰৰ মতে অসমৰ বজাৰত অচিৰেই সুপৰিৱেশ আহিব আৰু সকলো বস্তুৰে দাম কমিব বুলি ৰাজ্য চৰকাৰৰ মন্তব্য। এই ঔষধৰ দাম বৃদ্ধিৰ বাবে আপোনালোকৰ কি মন্তব্য আছে এবাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি আমাৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰি কাষত থকা লাইক বাটনটো প্ৰেছ কৰি দিব, যাতে মই অলপ মটিভেট হওঁ।